হেল্ল' গাইজ, এতিয়া আমি যাই আছোঁ ৰঙিয়া ৰেল ষ্টেচনলৈ। আমাৰ আলহী আহি আছে, তো বলক আমি ৰঙিয়া যোৱা পথটো তেনেকুৱা হৈছে বৰ্তমান। মই 4-5 বছৰ ৰঙিয়া যোৱা নাই আজিলৈকে, সেইকাৰণে ভাবিলোঁ ৰঙিয়াৰ ৰুটটো মই অলপ ব্লগ বনাবলৈ। এইটো আমাৰ খুৰা বুলি ক'লেও হয়, তাৱৈ বুলি ক'লেও আমাৰ ভাইটিৰ সৰু হয়, আৰু আছে লগত আমাৰ এইটো জকাৰ হয়। তো বলক আগলৈ আগবাঢ়ি যাওঁ আমি। আৰু মোটামুটি আমি এতিয়া 6 কিলোমিটাৰমান আহি পাইছোঁ না, 4 কিলোমিটাৰমান আহি পাইছোঁ, আৰু 40 হ'ব না, 40 কিলোমিটাৰ যাব লাগিব। বলক যাই থাকোঁ। আৰু এইখিনিতে বোলে তেলচুৰাৰ ঘৰ আছে, সেই সন্মুখত অলপ আগত যাই তেলচুৰাৰ ঘৰ পাম আমি। তেওঁ আজি তেলচুৰাৰ ঘৰত নোসোমাওঁ, অহা সপ্তাহত আমি তেলচুৰাৰ ঘৰত তাৰ লগত এটা ইণ্টাৰভিউ ল'বলৈ আহিম আৰু তাৰ লগত ভিডিঅ' বনাম। আমি তাৰ ঘৰৰ সন্মুখত যাই মই দেখাই আছোঁ তেলচুৰাৰ ঘৰ। আৰু এতিয়া আমি অলপ ঠিক হৈছে ইয়াতে আমাৰ হেৰি খুৰা বোলে বেংকত বোলে কিবা অলপ লেনদেন কৰিব আছে, তো বন্ধন বেংক মই দেখাই আছোঁ। এইটো বেংকত পইচা লেনদেন কৰিবলৈ, আৰু ইয়াতে বাইকৰ এটা শ্ব'ৰুম আছে। বলক আৰু আগত বলক মই এতিয়া ভিতৰলৈ বহি থাকোঁ। আৰু ফাইনেলি আজিৰ পৰা লকডাউন খুলি দিছে, চাওক বজাৰ মুখা চাওক। এতিয়া আহি আমি ৰঙিয়া তিনিআলি পালোঁ। এতিয়া অলপ চাহ খাম, বলক চাহ খাব যাওঁ। অলপ হোটেলত গাঁতলত কেনে হৈছে হা, বলক চাহ খাই হোটেলত। আৰু এতিয়া হোটেলত বহি সোমাইছোঁ, চাহ খাওঁ, চাহ আনবা দিছোঁ আৰু চিংৰা আনবা দিছোঁ, বগৰী খাম বস্তু খাম। আমাৰ আহি গ'ল চিংৰা, আহি গ'ল এতিয়া চাটনি অলপমান দিব, কি অকণমান চব দিছে চাটনি অলপমান দিব। চিংৰা জুতি আছে, চিংৰা ফাইনেলি আমাৰ চাহ চিংৰা খালোঁ। এতিয়া বলক আকৌ ভুম যাম, ডগৰি খালোঁ। বলক ফাইনেলি আহি ৰঙিয়া ষ্টেচন পাই গ'লোঁ। এইটো চাওক ৰঙিয়া ষ্টেচন, চাওক কি ধুনীয়া একদম, পূৰা গাৰ্ডেন 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 গাৰ্ডেন, একদম ধুনীয়া গাৰ্ডেন হৈ আছে। আৰু এইটো ষ্টেচনৰ মেইন দুৱাৰ হয়। বলক আমি আগলৈ আগবাঢ়ি যাওঁ, বলক। পাই গ'লোঁ ৰঙিয়া জংচন। সিহঁতে অহা নাই, এতিয়াও আহি আছে। তো ট্ৰেইন আৰু 5 মিনিট লেট আছে, মাইকত শুনা পাইছোঁ। বলক এইটো ৰঙিয়া ষ্টেচন, চাওক কিমান ধুনীয়া, চাওক কিমান ডাঙৰ এটা ঘড়ী লোৱা দিছে। এইটো ঘড়ী মই জুম কৰি দেখাই আছোঁ অলপ, ৰ'ব। সেইটো চাওক ডাঙৰ ঘড়ী, সেইটো বলক। ৰঙিয়া আজিৰ পৰা মোটামুটি 3 বছৰ আগত বেলেগ আছিলে, এতিয়া চাওক না পূৰা গাৰ্ডেন গাৰ্ডেন হৈ গ'ল একদম, টাউন গাৰ্ডেন, একদম গাৰ্ডেন, চব গাৰ্ডেন 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 গাৰ্ডেন। আৰু এইখিনি চব গাড়ী ৰখা পাৰ্কিং এৰিয়া, চাওক দেখাই আছোঁ মই। এইবিলাক চব পাৰ্কিং এৰিয়া হয়, তাতে গাড়ী আছে। আমাৰ গাড়ীটো তাতে ৰাখছোঁ। আমি প্লেটফৰ্ম টিকেট ল'ম, ইয়াৰ পৰা প্লেটফৰ্ম টিকেট লৈ পেলাই ভিতৰলৈ সোমাই যাম, বলক। আৰু এতিয়া টিকেট লৈ লৈছোঁ, প্লেটফৰ্ম টিকেট। মানুহ আহি আছে, আহিলে আমি পেলাই উঠাই পেলাই লৈ যাম। আমি 1 নম্বৰত বহি আছোঁ, কিন্তু 1 নম্বৰত অহা নাই, ট্ৰেইনটো আহিছে 2 নম্বৰত। চাওক এইটো ট্ৰেইন যাই আছে, 2 নম্বৰত আহিছে। বলক আমি আগলৈ আগবাঢ়ি যাম। অলপ ওপৰত অলপ ওপৰত যাওঁ। সিহঁতে বোলে নতুন আহিছেতো, অলপ আগৰ মানে হেৰি কৰি আহোঁ, লৈ আহোঁ, বলক। ওপৰত চাওক, এইটো মেইন অভাৰব্ৰিজ হয় ৰঙিয়া ষ্টেচনৰ। মই দেখাই আছোঁ, এইটো অভাৰব্ৰিজ হয়। আৰু চাওক আপোনাক মই দেখাই আছোঁ,
ফাইনেলি আমি আলহীকেইটা পাই গ'লোঁ। এতিয়া আমি উভতি যাই আছোঁ আৰু ঘৰলৈ। চিপা চিপো হৈছে মানুহ অলপ বেছি, আমি 4-3জন আহিলোঁ ঘৰৰ পৰা না। যিয়ে নহওক যাব লাগিব, কিবাকৈ যাই আছোঁ বলক। এতিয়া আমাৰ গাড়ীৰ তেল শেষ কৰিলে আৰু তেল ভৰাম ইয়াৰ পৰা। पेट्रोल অলপ আগত লওঁ। পইচা দিয়া নাই পইচা হৈ গ'ল।